নমস্কাৰ, মই বক্স। শুনিছোঁ বোলে আপোনালোকৰ 5 জানুৱাৰী আহি আছে, পিকনিক কৰিবা, ফূৰ্তি কৰিবা, মোক বজাই থাকিবা, ঘেৰ 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 ঘেৰকৈ মোক বজাই থাকিবা। সেইটো বাৰু ঠিক আছে, কিন্তু মোক এদিন বজাবা, 2 দিন, 3 দিন, 4 দিন, এসপ্তাহ এনেকৈ বজাই থাকিবা। কি মোৰ গাহত ইমানেই শক্তি আছে নেকি? মই বজাই থাকিম। এনেকৈ নকৰিবা, ফুল কাম নকৰিবা আপোনালোকে। এনেকৈ কৰিলে মানে মোৰ ইমানেই কষ্ট হয়, ইমানেই কষ্ট পাওঁ যে মই পিছত লৰিব নোৱাৰা হওঁ, মাতিব নোৱাৰা হওঁ, ঘেৰ কৰিব লাগি হয়। সেইবাবে আপোনালোকক অনুৰোধ কৰিছোঁ, এনেকৈ নকৰিবা। মই ইমানেই কষ্ট পাওঁ যে মই দেহত শক্তি নথকা হয়। মই আপোনালোকৰ ওচৰত হাত জোৰ কৰি কাকতি মিনতি কৰিছোঁ যে মোক এদিনহে বুজাবা দিনত, এদিনহে বুজাবা 1 জানুৱাৰীৰ দিনতহে বুজাবা, মোক বেলেগ দিন নবুজাবা। গতিকে আপোনালোকেও টকা বাচিব। মোক এসপ্তাহমান বুজালে কি হয় জানানে আপোনালোকে? এসপ্তাহমান বুজালে মোৰ শক্তি নোহোৱা হ'ব, মোৰ গাহত শক্তি নাথাকিব। পিছত মই মালিকক তোমালোকে ঘূৰাই দিবা। পিছত ঘূৰাই দিয়াৰ পিছত মোক কেনেকৈ মাতিব জানা নাই? এনেকৈ মাতিব। সেইবাবে তোমালোকে ডাবল টকা ভৰিব লাগিব। সেইবাবে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে এই ভুল কাম নকৰিবা। মোক 1 জানুৱাৰীৰ দিনহে বুজাবা আপোনালোকে, তেতিয়া মই বহুত ভাল পাওঁ, আপোনালোককো ভাল পাওঁ, ময়ো সুস্থ থাকিম। নমস্কাৰ, মোৰ কথা মানিবা, শুনিবা।